বড়োসকলে বহুত অসমীয়া কথা ক'ব পৰা হৈ গ'ল। ময়োতো নাজানিছিল আগত, ধুনীয়া অসমীয়া কয় এতিয়া। এতিয়াতো অলপ পাৰিছে, ময়ো নাজানিছিলোঁ। মোৰতো বেংগলী আৰু নাগামিছত বেছি যায় আগত। এফচু কটা খোৱাটোৱেই হয় বুলি ভাবে। এতিয়াতো এফচু কি অৱস্থা হ'ব? এফচু কি অৱস্থা থাকিব? এতিয়া চেছ প্ৰমোদ বড়ো। পাৰ্চনেলি আমাৰ একো নাই, পলিটিকেলি BTCটো কেনেকৈ কব্জা কৰিব পাৰে তাৰ কাৰণে প্ৰমোদ বড়োৱে খুব চেষ্টা কৰিছিল। কিন্তু প্ৰমোদ বড়োৰ কাহিনীটো আমি সবেই জানে, তাৰ বেকগ্ৰাউণ্ডটো, তাক কেনেকৈ ছাপোৰ্ট কৰিব। সি জবৰদস্ত NDFBক লৈ পেলাই জবৰদস্ত কৰি আছিল। আপচু হিচাপে আমি ভাবিছিলোঁ যে ছাত্ৰ সংগঠন হিচাপে এনেকুৱা ডাইৰেক্ট ৰোল ল'ব নালাগে। আছুতো লোৱা নাই, আজি বহুত বেংগলী ফেডাৰেশ্যন, ষ্টুডেণ্ট ফেডাৰেশ্যন এইবিলাকতো এনেকুৱা লোৱা নাই। আপচু অফিচতে মানে কংগ্ৰেছৰ ফ্লেগ থাকে। যেতিয়া BJPৰ লগত মিল আছিল, আপচু অফিচতে BJPৰ ফ্লেগ ৰাখি পেলাই কাম কৰে। মানে এনেকুৱা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন মই পোৱা নাই। এফচু হিচাপে এইটো আমাৰ জাতীয় সংগঠন, বড়োসকলৰ জাতীয় সংগঠন আপচু। আপচুৰ লিডাৰটোহে আমি বেয়া পাইছোঁ। যিসকল লিডাৰ, সংগঠনটো বেয়া পোৱা নাই, সংগঠনটো ঠিকে আছে। আপচু আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন, সেইটো আমাৰ জাতীয় সংগঠন। ইয়াতোতো আমি কাম কৰি আহিছোঁ আগত, চবেই আপচুৰ। কিন্তু লিডাৰশ্বিপটোহে আমি বেয়া পাই আছোঁ। অসম চৰকাৰতো এতিয়া পইচা নাই, চব কংগ্ৰেছ। অৱস্থাটো কেনেকুৱা হৈ আছে অসম চৰকাৰৰ এতিয়া? বিত্তীয় অৱস্থাটো কেনেকুৱা হৈ আছে? ফাইনেন্সিয়েল পজিশ্যনটো কৈছে অসম চৰকাৰৰ এতিয়াতো ফাইনেন্স পইচাই নাই। কি ক'ম এতিয়া? 2 মাহমান পিছতে সিহঁতে প্ৰজেক্ট দি পেলাই পইচা পাব। যেতিয়ালৈকে বাজেট নহয়, এতিয়াতো ক'ৰ পৰা পইচা পাম? এতিয়া নাই, গভৰ্ণমেণ্ট অফ আছামত এতিয়া পইচা নাই। আছে, ধাৰহে বহুত আছে। এতিয়াতো লাইবিলিটিছ বহুত আছে বুলি আমি শুনি আছোঁ। মিটিঙত মোক অলপ খবৰ দিব লাগিছিল, অলপ ফুটাই দিলে হয় মই কথাবিলাক। নাজানিছিল আগত, ধুনীয়া অসমীয়া কয় এতিয়া। এতিয়াতো অলপ পাৰিছে, ময়ো নাজানিছিলোঁ। মোৰতো বেংগলী আৰু নাগামিছত বেছি যায় আগত। কিন্তু এতিয়া এইবিলাক চব পাহৰি গ'ল, চব অসমীয়া। এতিয়াতো এফচু কি অৱস্থা হ'ব? এফচু কি অৱস্থা থাকিব? এতিয়া চেছ প্ৰমোদ বড়ো ইয়াত এই যে সেইদিনা অৰ্থিকিঙৰ মিটিঙত মোক অলপ খবৰ দিব লাগিছিল, অলপ ফুটাই দিলে হয় মই কথাবিলাক। কংগ্ৰেছে 15 বছৰ কণ্টিনিউ কৰিছেতো, সেইটো ব্ৰেক কৰি 20 বছৰলৈকে লৈ যাব বিচাৰিছোঁ। ৰেকৰ্ড কৰি আমি 15 বছৰ কংগ্ৰেছক সহায় কৰিছে না। কংগ্ৰেছৰ লগত থাকোঁতে আপুনি ভাল পাই আছিলে নাই? মনত সুখী আছিলে? ভাল আছিল, কিন্তু কিছুমান মন্ত্ৰী, কিছুমান লিডাৰে ভাল নহয় না। আপুনি চাওক, যেতিয়া নেকি মুছলিম আৰু বড়ো ৰায়টিং হৈছিলে, গোষ্ঠী সংঘৰ্ষ, এইটো সময়ত কংগ্ৰেছে আমাক সহায়হে কৰিব লাগিছিল যে এনেকুৱা হ'ব নালাগে, বন্ধ হ'ব লাগে। তো এইটো নকৈ পেলাই আমাক বেয়াকৈ গালি দি থাকে। এইবিলাক কিবা চৰকাৰৰ লগত থাকি কি লাভ হ'ব? আপুনি কংগ্ৰেছৰ 2জন মন্ত্ৰী খুব বেয়া পায় যেন লাগে। এজন ৰকিবুল হুছেইন আৰু এজনটো মন্ত্ৰী নহয় বাৰু, সভাপতি অঞ্জন দত্ত আৰু এই হাৰিছে বিচৰা ভূপেন বৰা। আপোনাৰ কিয় ইমান বেয়া পায় আপুনি? নাই, মইতো বেয়া পোৱা নাছিল। সি যে যেনেকুৱা কথা কয়, পাৰ্চনেল এটাক কৰে বা আমাৰ জাতি হিচাপে মানে দোষ দিব বিচাৰিছে। কোনোবা NDFB হ'ব পাৰে না, চব মানুহটো বড়ো জাতিটো NDFB নহয়। চব মানুহ বড়ো জাতি NDFB ভাল নাপায়, কিছু পাব্লিক থাকিব পাৰে অলপ চলপ। চব জাতিয়ে NDFB ভাল নাপায়তো, আমাৰ বড়ো জাতিয়ে। তো এই হিচাপত NDFB হিচাপে গালি দিয়ক বা কোনোবা এক্সট্ৰিমিষ্টক গালি দিয়ক, কিন্তু জাতি হিচাপে কিয় গালি দিছে? কিয় কৈছে চব ঘৰে ঘৰে বন্দুক আছে বুলি? এইবিলাক কথা কিয় কয়? সেইটো সময়ত আমি একেলগে চৰকাৰত আছিল। এইবিলাক খুব দুৰ্ভাগ্যজনক কথা। মই সেইবিলাক কথা সহ্য কৰিব নোৱাৰিম। 2006ৰ পৰা আপুনি কংগ্ৰেছৰ লগত আছিলে, মই জনা 2006ৰ পৰা আপোনালোকে ঠিকে চলি আছিলে? ইয়াৰ আগতেও আমি পাৰ্টি নাছিলে, আমাৰ 9জন MLA। যেতিয়া নেকি আজমল চাহাবে কংগ্ৰেছ এৰি পেলাই গ'ল, সেইটো সময়ত আমিয়ে সহায় কৰিছে। 2011টো আপুনি ছাপোৰ্ট দিলে। আপুনি কোনখিনি সময়ৰ পৰা কংগ্ৰেছৰ লগত আপোনাৰ মনে নিমিলা হ'ল? সেই ৰায়ত একদম খুব বেয়া পাইছে। এনেকুৱা ক'ব নালাগে, জাতি হিচাপে দোষ দিব নালাগে। কোনোবা এজনক, কোনোবা এক্সট্ৰিমিষ্টক আমাৰ BTC বাকী ৰাইজৰ কাৰণে ইমান প্ৰব্লেম নহয়। BTC বাকী ৰাইজে চবেই আমাৰ লগত আছে, মেক্সিমামে আমাৰ লগত আছে আৰু বিশ্বাস আছে মোৰ ওপৰত। মই কামো কৰিছোঁ আৰু কৰি পেলাই দেখুৱাই দিয়া আছে আৰু দেখাই দিম। BTC মই এটা পৰিৱৰ্তন আনিব বিচাৰিছোঁ। এইটো যেনেকৈ ঘৰ বনাই দিয়া, সেইটোতো কোনো দেশত নাই, কোনো ষ্টেটে এনেকুৱা পলিচি লোৱা নাই যে ID নাম্বাৰ নথকা গৰীবসকলক যে ঘৰ বনাই দিওঁ। 1 বছৰত 8,000, তো 4 বছৰত 32,000 ফেমিলিয়ে ঘৰ পাব। মাটি ক'ত দিছে? মাটি নহয়, নিজা আছে ইহঁতে, কিন্তু
ID নাম্বাৰ থাকিলে যে IY ঘৰ পায় কিন্তু বহুত গৰীব মানুহে ID নাম্বাৰ নাই এই সকলে বিৰাট ডিপ্ৰাইভ হৈ আছে এই কাৰণে আমি BTCৰ পৰা এক্সট্ৰা পলিচি লৈছে যে এই বছৰৰ পৰা আমি আৰম্ভ কৰিম এইটোৱে আৰু আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে এটা ভৱন বনোৱা সেইবিলাক কোনোবা অসমে বনাইছে নেকি অন্ধ্ৰ প্ৰদেশে বনাইছে নেকি বা কোনোবা গুজৰাটে বনাইছে নেকি বনা নাই বেংগলতো নাই প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ কাৰণে এটা ভৱন কোনে চিন্তা কৰিছে এইটো আমিহে চিন্তা কৰিছে আমিহে বনাই কোনো ডিফাইভ নহয় অসমীয়া হওক বঙালী হওক মাৰোৱালী হওক সবৰ কাৰণে এটা ভৱন 56 crore 14 থালা বিল্ডিং ফাউণ্ডেশ্যন কৰিছোঁ মই আৰম্ভ হ'ব কাম এতিয়া এবাৰ নিৰ্বাচনত আমি দেখিছিলোঁ বিজেপিক ভোট দিব নালাগে BPFক ভোট দিব নালাগে বুলি গুৱাহাটী বুদ্ধিজীৱীয়ে প্ৰচাৰ কৰিছিলে বুদ্ধিজীৱীৰ কথা নুশুনিলে নেকি এবাৰ কাম নাই সেইবিলাক বুদ্ধিজীৱীৰ কথা লৈ পেলাই ৰাইজে ভোট নিদিয়ে ৰাইজে ভোট দিব মই ভোট দিয়াৰ পিছত মই কিবা পাম নেকি কাৰ পৰা মই লাভ হ'ম সেইটোকে চিন্তা কৰে বুদ্ধিজীৱীয়ে এই গৰীবসকলৰ কাৰণে কি চিন্তা কৰিছে কি দিব পাৰিছে সিহঁতেতো বকিহে থাকে কিন্তু আজি পলিটিচিয়ান ইলেকশ্যন আহিছে মই বিজেপিক ভোট দিলে মই সেইটো পাম বা BPFক ভোট দিলে মই সেইটো পাম সেইটো ভাবে চবেই ভাবে এই হিচাপত ভোট দিব কোনোবা বুদ্ধিজীৱীৰ কথা লৈ পেলাই পাব্লিকে ভোট নিদিয়ে মইতো চিধা কাউণ্টাৰ দিছে আপুনি কৈছে আপুনি কোকৰাঝাৰলৈ মাতি পঠিয়াইছিলে কোকৰাঝাৰতো কৈছোঁ সব জেগাতো কৈছোঁ মই মন্ত্ৰী অকলে একো কৰিব নোৱাৰে ৰাইজৰ সহায় পাব লাগিব তেতিয়া সি ভাল কাম কৰিব পাৰিব গঠৈ অসমত মুঠতে আমি এইবাৰ চাই ল'ম আমি আগত মই এনে ফ্ৰী এৰি দিছিলোঁ আমাৰ মন্ত্ৰীসকলক এইবাৰ মই অলপ ষ্ট্ৰেংটো ধৰিব চবকে AGP হওক BJP হওক আমাৰ BPF হওক আমি চাব লাগিব আগতে এৰিছিল নেকি আপুনি সব এৰি দিছিল মই একো কোৱা নাছিল ক'ত কি কৰিছে কৰা নাই মন্ত্ৰীসকলে নিজাবগীয়া কাম কৰিছিল বেয়া কাম কৰিছিলে নিজাবগীয়া চিন্তা কৰি পেলাই কাম কৰিছে বেয়া হৈছে না ভাল হৈছে তো মই ক'ব নাযাওঁ কিন্তু এইবাৰ মুঠতে মন্ত্ৰী সভাক AGP মন্ত্ৰী হওক বা BJP মন্ত্ৰী হওক বা আমাৰ BPF মন্ত্ৰী হওক ৰাইজক আমি যেনেকুৱা প্ৰতিশ্ৰুতি দি পেলাই আহিছে এই কামটো কৰিবই লাগিব উপায় নাই নকৰিলে আমি নেক্সট 5 years আৰু শেষ 5 বছৰতো সব সমস্যা সমাধান কৰিব নোৱাৰে আৰু সময় লাগিব আৰু এনেতো বিজেপিটো এনে 15 বছৰ আৰামত যাব 15 বছৰ যাব একদম পাৰ হৈ যাব 15 বছৰ কেনেকৈ ক'লে আমি আছো না আমি আছে চিন্তা কৰিবই নালাগে মই সেইদিনা কৈছোঁ মই সেইদিনা ইয়াত যদি মোক অলপ খবৰ দিলে হয় 15 বছৰ কংগ্ৰেছৰ 15 বছৰটো ভাঙি পেলাই 20 বছৰ কৰি দিম বুলি ক'বলৈ থাকিছিল মই এই কোকৰাঝাৰ মিটিঙত নাই ইয়াত এই যে সেইদিনা অৰ্থিকিঙৰ মিটিঙত মোক অলপ খবৰ দিব লাগিছিল অলপ ফুটাই দিলে হয় মই কথাবিলাক কিছুমান আৰামত 15 বছৰটো ইজিলি লৈ যাব আপুনি 15 বছৰ BTADত শাসন কৰিছে আপুনি নিজে ৰাজনীতি কিমান বছৰ কৰিব বিচাৰে কৰিম ৰ'ব 50-60 বছৰ মানটো কৰিব লাগিব আৰু নাই এতিয়াতো মই 45 হৈ গ'ল 46 পুৰা হোৱা নাই ৰানিং কৰিব পাৰিতো আৰু 15-20 বছৰটো আৰু কৰিব পাৰে BJP কোনো চিন্তা কৰিব নালাগে মই থকা সময়ত কিন্তু কামটো সবে একেলগে ভালকৈ কৰিব লাগিব আপুনি কৈছে যে 15-20 বছৰ হ'ব BJPৰ লগতে আপুনি থাকিব BJPৰ লগত থাকিম BJPৰ লগতে থাকিম তাৰমানে কংগ্ৰেছে 15 বছৰ কণ্টিনিউ কৰিছেতো সেইটো ব্ৰেক কৰি 20 বছৰলৈকে লৈ যাব বিচাৰিছোঁ ৰেকৰ্ড কৰিম আমি 15 বছৰ কংগ্ৰেছক সহায় কৰিছে না কংগ্ৰেছৰ পৰা থাকোঁতে আপুনি ভাল পাই আছিলে নাই মনত সুখী আছিলে ভাল আছিল কিন্তু কিছুমান মন্ত্ৰী কিছুমান লিডাৰে ভাল নহয় আমাৰ BTC অঞ্চলত ইমান ফাষ্ট ইমপ্লিমেণ্ট হয় কিন্তু অসমত এনেকুৱা ইমপ্লিমেণ্ট নহয় ইহঁতৰ কাৰণে আমাৰ পইচাবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আহাটো লেট বন্ধ হৈ যায় ইউচিটো সময়মতে দিব নোৱাৰে আৰু কিছুমান NLCPR PMJSY যিবিলাক স্কিম BTCত বহুত ফাষ্ট হয় কাম কৰাটো সোনকালে আমি ইউচিটো দিছপুৰত পঠাই দিয়ে দিছপুৰত দিব নোৱাৰে যিহেতু এই বাকী অসমত ইউটিলাইজ হোৱা নাই এইবিলাকৰ কাৰণে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা পইচা পোৱাটো বহুত লেট হৈছে আৰু এতিয়াও পেণ্ডিং আছে আমাৰ পইচা পাব লগা ফাইনেন্সিয়েল পজিশ্যনটো কৈছে অসম চৰকাৰৰ এতিয়াতো ফাইনেন্স পইচাই নাই কি কম এতিয়া 2 মাহমান পিছতে সিহঁতে প্ৰজেক্ট দি পেলাই পইচা পাব যেতিয়ালৈকে বাজেট নহয় এতিয়াতো ক'ৰ পৰা পইচা পাম এতিয়া নাই গভৰ্ণমেণ্ট অফ আসামত এতিয়া পইচা নাই আছে ধাৰহে বহুত আছে এতিয়াতো লাইবিলিটিছ বহুত আছে বুলি আমি শুনি আছোঁ মুঠতে কৰিব লাগিব উপায় নাই পইচাৰ প্ৰব্লেম নহ'ব গভৰ্ণমেণ্ট অফ আসামে এইবাৰ পইচাৰ প্ৰব্লেম নহ'ব মুঠতে দিল্লীত আমিতো দিল্লীত যাম আমি এবাৰ একেলগে আমি আলোচনা কৰিম ফাইনেন্সৰ লগত ফাইনেন্স মিনিষ্ট্ৰীত
আলোচনা কৰি কি কৰিব লাগে নালাগে এইটো কথা পাতি পেলাই আমি প্ৰজেক্ট দিলেতো পইচা আহি যাব কি কৰিম নকৰিম মুঠতে আমি গোটেই অসমত আমি যে প্ৰজেক্ট লৈছে গৰীবসকলক ঘৰ বনাই দিয়া ID নাম্বাৰ নথকা এইটো অসমতো ইমপ্লিমেণ্ট কৰিব লাগে অকল BTC নহয় এইটোতো পাৰে 1,50,000 দিম আমি মানে ঘৰ বনাবৰ কাৰণে এইটো আচলতে অসমতো বনাব লাগে গোটেই অসমত আৰু যেনেবা আমি প্ৰচাৰ চলাইছে কিছুমান গৰীব ছাত্ৰ ছাত্ৰীসকলক ফ্ৰী এডুকেশ্যন সেইবিলাক আমি চিন্তা কৰিব লাগিব এইটোতো পাৰিব যেনেকৈ কথা দিছে এনেকৈ কাম কৰিব লাগিব এনে ইলেকশ্যনত ইমান ভাল কথা কৈ পেলাই যদি আমি পিছত কাম নকৰে আমাক কোনেও ভাল নাপাব এফচু কথা কোৱাটোৱেই হয় বুলি ভাবে এতিয়াতো এফচু কি অৱস্থা হ'ব এফচু কি অৱস্থা থাকিব এতিয়া চেছ প্ৰমোদ বড়ো